Good morning viewers, welcome to my YouTube channel মন যায়। আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ ৰাতিপুৱাটো আৰম্ভ হয় এইখিনিৰ পৰা যিখিনিয়ে মোৰ গোটেই দিনটো ফ্ৰেছ থাকিবৰ বাবে এনাৰ্জি গোটায়। বৰ ভাল লাগে এইবোৰ চাই। কাৰণো ভাল নালাগিব? ফুলনি কাৰণো মন নাযায় চাবলৈ? সেউজীয়া সকলোৰে প্ৰিয়। ইয়াতে অকণমান সময় টাইম কটাইছোঁ। চাওক কি ধুনীয়া, সকলোবোৰ যেন সেউজীয়া সেউজীয়া। ভাবিছোঁ এটা ভিডিঅ' বনাম মোৰ এই ফুলবোৰ লৈ। বিশেষ ফুল নাই, যিবোৰক আমি পাতবাহবোৰ কওঁ সেইবোৰ হয়, আৰু যাক আমি সকলোৱে ইনড'ৰ প্লেণ্ট বুলিয়ে চিনি পায়। আজি শনিবাৰ, ল'ৰাৰ স্কুল বন্ধ। সেয়া দেখিছে, ল'ৰা ৰাতিপুৱাতে লাগি গ'ল ধূলি বালি খেলাত। তাক আজি আৰু ৰক্ষা নাই, তাক আৰু বাহিৰৰ পৰা ভিতৰত সোমাব নোৱাৰিম আজি। ভাবিলোঁ আজি সৰু ভিডিঅ' এটা কৰি থৈ দিওঁ। ল'ৰাইনো দিনটো কি কৰিছে, কি নাই কৰা, কি খাব কি নেখাব, সেইবোৰ ভিডিঅ' এটা কৰিম। আৰু কিছুমান সৰু সুৰা ছাৰপ্ৰাইজ আছে ভিডিঅ'টিত। এতিয়া নকওঁ দেই, ভিডিঅ'টো চাব লাগিব, চাই থাকিব দেই ভিডিঅ'টি। আজি আমি খাম ৰুটি মানে পুৰি। আমি কেতিয়াবা খাব মন নকৰিলেও বনাব লগা হয়, কাৰণ মোৰ ল'ৰাটোক সদায় পুৰি লাগে। কেতিয়াবা নিজৰো আমনি লাগি যায় সদায় সদায় বনাই বনাই খাই খাই। পুৰিৰ লগত খাম আমি কাবলি চানা, যিবোৰ একেবাৰে সাধাৰণ বইল, একো দিয়া নাই, অকল জিৰা গুড়ি অলপ দিছোঁ। আৰু এয়া মোৰ গাখীৰ চাহ আৰু এয়া ব্ৰেকফাষ্ট। চাওক, ব্ৰেকফাষ্ট কৰি আজৰি হৈ এতিয়া 9:30 বাজিছে আৰু আমি এটা বিশেষ কামৰ কাৰণে ওলাই গৈছোঁ, য'ত আমি 10টামান বজাত পাবগৈ লাগে। বিশেষ কাম মানে এইকাৰণেই কৈছোঁ, যিটো বৰ্তমান সময়ত বহুত ইম্পৰ্টেণ্ট হৈ গৈছে সকলোৰে বাবে। এতিয়া কামটো কি, ক'লৈ যাম, কিনো বিশেষ কাম, ভিডিঅ'টো চালেহে গম পাব। আহক চাই থাকক। এয়া আহি পালোহি আমি বিশেষ কামটোৰ বাবে। দেখিছে ল'ৰাৰ উৎপাত, ক'তো 1 ছেকেণ্ড ভালকৈ বহি নাথাকে। মই ল'ৰাৰ আধাৰ কাৰ্ড বনাবলৈ আহিছোঁ, যিটো বৰ্তমান সময়ত সকলোৰে বাবে বহুত ইম্পৰ্টেণ্ট। ল'ৰা যিহেতু 5 বছৰ তলত, সেইবাবে তাৰ একো ফিংগাৰ প্ৰিণ্ট লোৱা হোৱা নাই, কেৱল ফটোহে উঠাইছে। দেউতাকৰ আধাৰ কাৰ্ডৰ লগত লিংক লগাইছোঁ বাবে ফিংগাৰ প্ৰিণ্ট আৰু বাকী ডিটেইলছ সকলো কাম দেউতাকেই কৰিছে। ইটো সিটো বজাৰ হাট কৰি আমি এয়া ঘৰলৈ উভতি আহি আছোঁ। ল'ৰা গাড়ীটো উৎপাত, ইমানেই উৎপাত, শেষত গৈ এয়া অৱস্থা, টোপনিত লালকাল। এয়া দুপৰীয়াৰ ভাতৰ পাতত আছে হাঁহৰ শুকান ফ্ৰাই, কলডিল ফুলৰ বৰ, আলু দি জোল কৰিছে, তিতাকেৰেলা ভাজি, মাছ, চাটনি, নেমু, ভোট জলকীয়া। মা আৰু বৈ বৰ সুন্দৰকৈ বনাই থৈছে, খাই বৰ ভাল লাগিলে। তাতে ভোকত আছিলোঁ, দিনটো ওলাই গৈছিলোঁ যে। গধূলি চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ বুলি ল'লোঁ। কিনো বনাওঁ ভাবি নাপায়, এয়া এটা যোগাৰ কৰিছোঁ, ব্ৰেডৰ পকৰি। মানে কি, বেচনৰ লগতে ব্ৰেড দুখন একেবাৰে ধুনীয়াকৈ গুড়ি কৰি মিলাই ল'ম আমি। তাতে পিঁয়াজ এটা দিছোঁ, নহৰু 2 ফুট দিছোঁ, আদা এটুকুৰা অকণমানিকৈ, বেকিং দিলোঁ অলপ,
এয়া জিৰা গুড়ি অলপ দিছোঁ। মই মানে কি পকৰি বনালে আদা নহৰু জিৰা অলপ দি খাই বৰ ভাল পাওঁ। হালধি নিমখ সোৱাদ অনুযায়ী আৰু অকণমান জলকীয়া গুড়ি দিছোঁ। এতিয়া ভালদৰে হাতেৰে মিক্স কৰি ল'ম। ল'ৰাই যিহেতু আজি আহি পাই যি শুলে একেবাৰে 4:30 উঠিছে আৰু এই গধূলি সি কোনো পধ্যেই ভাত নাখায়। ভাবিলোঁ পকৰিকে বনাওঁ, সি খায়ো ভাল পাব, তাৰ পেটো ভৰিব, লগতে আমাৰ গধূলি চাহ কাপৰ লগতো মজা লাগিব খাই। আমি পকৰিবোৰ টিচু পেপাৰত থৈছোঁ যাতে তাত তেলখিনি অলপ শুহি লয়, নহ'লে বৰ তেল লাগে হাতবোৰ, খাবলৈ বেয়া হয়, হাতত লাগি যায় বাবে। এতিয়া টিচু পেপাৰত থ'লে তেলখিনি অলপ শুহি ল'ব, অকণমান শুকান হ'ব। আৰু এইফালে চাহ। মোৰ এই ধুনীয়া গাখীৰ চাহকাপ, যি কাপ নহ'লে হয়তো মই একেবাৰে থাকিবই নোৱাৰিম। আৰু এয়া মোৰ গধূলি চাহকাপৰ প্লেটখন কেনেকুৱা লাগিছে? উফ, চাহ পকৰি খোৱা বেছি সময় হোৱাই নাই, হজমেই হোৱা নাই। আকৌ এইবোৰ নোখোৱাকৈ জানো থাকিব পাৰি? খোৱা বস্তু এৰি দিব নোৱাৰি আকৌ দেই, তাকো স্মক চিকেন ওচৰৰে ধাবাৰ পৰা অৰ্ডাৰ দি। আমাৰ এই পোৱালি দুটাৰ ইমানেই উৎপাত, মই বনাব যাবলৈ পৰা নাছিলোঁ। দুটাকে দুটা মোবাইল দিছোঁ, তেতিয়াহে অলপ ঠাণ্ডা হৈছে। এতিয়া যাওঁ মই কিবাকিনি বনাবলৈ, আপোনালোকে ভিডিঅ'টি চাই থাকিব। এতিয়া বনাম মই লোকেল কুকুৰা, যিটো কুকুৰা হাঁহৰ দৰে ছালটো পুৰি মেলি কাটি থোৱা হৈছে। এয়া তেল গৰম হৈছে, তাত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি একেবাৰে অলপ ৰঙচুৱাকৈ বনাম, যিটো কয় যে মানুহে বাদামী কালাৰ, সেইটো হ'বলৈ দিম। তাতে আদা নহৰু দি পেলাই ভাজি থাকিম। এয়া এতিয়া মাংসখিনি দিলোঁ। একেবাৰে সাধাৰণকৈ বনাম, বেছি মা মছলা নিদিওঁ, কাৰণ মোৰ ল'ৰাটোও খাব আৰু বাৰ ল'ৰাটো আহিছে, সিও খাব, বেছি জ্বলা দিলে খাব নোৱাৰিব। এতিয়া আকৌ অকণমান কেঁচা পিঁয়াজ দি দিছোঁ। মই মাংস বনালে এয়া নেমু অকণমান চেপি দিওঁ সদায়। মানে কিয় চেপো, কি কথা বিশেষ মই নাজানো, মোক মায়ে শিকাইছিলে যে নেমু অকণমান চেপি দিবি। তেতিয়াৰ পৰাই কিবা অভ্যাস হৈ থাকিলে যে মই চেপি দিওঁ সদায়। এতিয়া প্ৰায় তেল ওলাই গৈছে, ভাজাটো হৈছে প্ৰায়। এতিয়া আমি ইয়াত আলু দি দিম। হালধি, এয়া মছলা বিশেষ নাই, মই কৈছোঁৱেই, জিৰা ধনিয়া অলপ জলকীয়া গুড়ি, যিটো কালাৰৰ কাৰণে দিয়া হয়, জ্বলা নহয়। মই মাংস বনালে মই ঘনে লৰাই থাকোঁ, মানে বহুত লৰাওঁ মই। এয়া নিমখ সোৱাদ অনুযায়ী, প্ৰায় হ'লেই মাংসখিনি। এয়া তেল ওলোৱাৰ দৰে হৈছে, প্ৰায় ভালকৈ ফ্ৰাই হৈছে। এতিয়া আমি পানী দি দিম। এয়া পানী দি দিছোঁ। পানী দি উতল আহিবলৈ দিম, হয়তো আধা ঘণ্টামান লাগিব, যিহেতু লোকেল কুকুৰা অলপ সিজিবলৈ টাইম লাগে। ধুনীয়াকৈ উতল অহাৰ পাছত আমি বন্ধ কৰি দিম। এতিয়া আকৌ বনাবলৈ লৈছোঁ মাংস, যিটো মাংস মোৰ প্ৰিয় মাংস, হাঁহৰ মাংস। জলকীয়া দুটামান দিলোঁ, এয়া পিঁয়াজ দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ ভাজিম ৰঙচুৱা হোৱাকৈ। এয়া আদা নহৰু, এতিয়া দি দিলোঁ হাঁহ মাংসখিনি।
মোৰ বৰ প্ৰিয়। মাংসৰ ভিতৰত মই হাঁহ খাই বহুত ভাল পাওঁ। কিন্তু হাঁহ মই ফ্ৰাই ভাল পাওঁ, যিটো শুকান শুকান হৈ থাকে। কিন্তু এতিয়া মই বনাম কোমোৰাৰ লগত। ৰাইজৰ ডিমাণ্ড, ৰাইজে কৈছে কোমোৰা আৰু হাঁহ খাম। এতিয়া আকৌ কেঁচা পিঁয়াজ, আদা, নহৰু অকণমান দি দিছোঁ। এয়া হাঁহৰ পৰা তেল ওলাইছে। যিহেতু এতিয়া বহুতে কয় এতিয়া হাঁহ খাবলৈ বেয়া, কিন্তু এই হাঁহটো অলপ ভালেই আছিলে নেকি, তেল ওলাইছে যথেষ্ট। এতিয়া আমি আলু, কোমোৰা একেলগে দি দিম। কোমোৰাটো আকৌ জহা কোমোৰা দেই, খাই বিৰাট ভাল লাগিব। এয়া অলপ কমিছে, মানে ভাজাটো হৈ আছে। এতিয়া আমি মছলাবোৰ দি দিম। এয়া নিমখ দিলোঁ, সেই একেই সোৱাদ অনুযায়ী আপোনালোকে কিমান কেনেকৈ খায়, কিছুমানে বেছি খায়, কিছুমানে কম খায়। মছলা সেই একেই, আদা, নহৰু, পিঁয়াজ দিছোঁৱেই। তাৰ উপৰি ইয়াত জিৰা, ধনিয়া, জলকীয়া গুড়ি। ইয়াত কিন্তু কেঁচা জলকীয়া দিছোঁ যে, ইয়াত আমাৰ এই পোৱালিকেইটাই নাখায় হাঁহ মাংস, আমি খাম যিহেতু অকণমান জ্বলা কৰিছোঁ। জহা জহা গোন্ধ এটা আহিলে দেই ৰাইজ। পানী নিদিওঁ, মছলা গোলা সেই বাতিটোতে পানী অকণমান লৈ দি দিছোঁ। এয়াই আৰু, বাকী কোমোৰাৰ পৰা যি পানী ওলাব তেনেদৰেই সিজিবলৈ দিম। এয়া প্ৰায় শেষ পৰ্যায়লৈ গৈছে মোৰ হাঁহৰ মাংস। সিজিছেগৈ আৰু অকণমান সময়। মোৰ হাঁহ মাংস সিজিলে গেছটো অফ কৰি দিলোঁ। এয়া ধনিয়া পাত অকণমান দি দিছোঁ ওপৰত। বৰ ধুনীয়া গোন্ধাইছে। এতিয়া খালেহে গম পাব এতিয়া ৰাইজে কেনেকুৱানো হৈছে। এতিয়া অকণমান চালাডৰ যোগাৰ কৰিছোঁ, য'ত আছে তিয়ঁহ, গাজৰ, বিট, পিঁয়াজ, ধনিয়া, জলকীয়া, আদা। মজা লাগিব খাই। আজি ইমানকৈ যে আয়োজন কাৰ বাবে গম পাইছেনে? এইসকলৰ বাবে। বা, ভিনদেউ আৰু ল'ৰাটো সম্পূৰ্ণ এটা মাহৰ মূৰত আহিছে, আৰু সেয়া ভাইটি ভণ্টি সকলোৱে মিলি এনেদৰে মাটিত খোৱাটো এটা সুকীয়া মজা, যিটো হয়তো যিসকলে খাইছে, যিসকলে পাইছে সেইসকলেহে অনুভৱ কৰিব পাৰিব। আৰু এয়া ভাত খাই উঠি তামোল পাণ। মই সদায় নাখাওঁ, কিন্তু আজি খাই দিছোঁ। আজি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কত কি খাইছোঁ নেজানো। কাইলৈ কি হয় সেয়া কাইলৈহে গম পাম। খাই বৈ আজৰি হৈ ভাইটি ভণ্টি যায় মানে 11 বাজি গ'ল। এয়া আমিও শুবলৈ লৈছোঁ। কেনে পালে কি কথা সকলোবোৰ জনাব। আজিলৈ আহিছোঁ। ভালে থাকক, হাঁহি থাকক। নমস্কাৰ, শুভৰাত্ৰি।